কি হ'ল মা এনেকৈ মন মাৰি বহি আছা যে কি অসুবিধা হৈছে কোৱাচোন প্ৰব্লেমটো কি হৈছে মই আছো নহয় প্ৰীতম ইয়াত কি কৰিছা মা কোৱাচোন বাৰু তুমি কিহৰ বাবে ইমান টেনশ্যন লৈ আছা মোক কোৱা মই তোমাৰ ছোৱালীজনী থাকোঁতে ইমান চিন্তা কৰি আছা যে কোৱাচোন মই চল্ভ কৰি দিম নহয় মানে তোক কি ক'ম আৰু তোকতো ক'বলৈ বেয়াই লাগে মানসী চাচোন বাৰু ইমান ডাঙৰ হয় তাই এনেকুৱা অবুজনীয় কাম কৰে তাই বিয়াৰ বাবে আমি লোন লৈছিলোঁ আৰু তাইতো বিয়া নহ'লেই পলাই গ'ল গোটেই সম্পত্তিবোৰ লৈ গৈছে এতিয়া লোনৰ পইচাবোৰতো দিব লাগিব মই কাৰোবাৰ পৰা ধাৰ লৈছিলোঁ সেইবোৰ পইচাও ঘূৰাই দিব লাগিব তাকে ভাবি আছিলোঁ তাই বিয়াৰ বাবে ইমান ইটোৰ পৰা ধাৰ লৈছিলোঁ বিয়াখন ভালকৈ হৈ যাওক বুলি কিন্তু বিয়াখন নহ'লেই তাইতো পলাই গ'ল লগতে তাই যিকেইটা টকা পইচা সম্পত্তি আছিলে সেইবোৰ লৈ গ'ল এতিয়া মই ওচৰ চুবুৰীয়াৰ যাৰ পৰা লৈছিলোঁ ধাৰ সিহঁতক কেনেকৈ দিওঁ তাকে ভাবি আছিলোঁ অঁ এইটো কথাৰ কাৰণে তুমি ইমান মন মাৰি আছা তোমাৰ প্ৰীতম আছে নহয় কিয় মন মাৰিছা প্ৰীতমে যিটো কাম কৰি আছে আৰু এক্সট্ৰা কাম কৰি দিব অভাৰ ডিউটি তাৰপিছত যি পইচা পাম তোমাক দি দিম তুমি যাৰ যাৰ ধাৰ দিব আছে দি দিবা প্ৰীতম তোৰ তাত এনেই বহুত বাৰ্ডেন হৈ আছে এতিয়া আকৌ এই পইচাৰ ধাৰবোৰ কেনেকৈ মাৰিব লাগে বুলি এইবোৰ টেনশ্যন লৈ নাথাকিবি মই কিবা এটা কৰি ল'ম তই অভাৰ ডিউটি কৰিব নালাগে তই তোৰ পঢ়াৰ কাৰণেওতো টাইম লাগে অকল কাম কৰি থাকিলেতো নহয় কামটো কৰই আকৌ ৰাতিও যাওঁ পঢ়া টাইমটো কেতিয়া পাবি তোৰ পঢ়িবতো লাগিব নপঢ়িলে জানো হ'ব নালাগে দে অভাৰ ডিউটি কৰিব নালাগে মই কিবা এটা কৰি ল'ম কি কৰিবা কোৱাচোন বাৰু মানসীবাৰ বিয়াৰ কথা ভাবি লৈ তুমি যাৰ তাৰ পৰা ধাৰ খুজিলা এতিয়া সেই ধাৰখিনি মাৰিবলৈ তুমি কি কৰিবা তুমি একো কৰিব নালাগে এতিয়া যি কৰিবলৈ আছে মই কৰিম তুমি যাৰ কাৰণে ভাবি লৈ পেলাই পইচা ধাৰ কৰি ইমানখিনি কৰিলা তাই বাৰু তোমাৰ কাৰণে ভাবিলেনে ডাঙৰ ছোৱালী হৈ পেলাই এনেকৈ পলাই গুচি গ'ল অথচ এবাৰো নজনালে আৰু যিখিনি তুমি তাইৰ বাবে জুৱেলাৰী বনাই আনিছিলা সেইখিনিও লৈ গ'ল কেনেকুৱা ছোৱালী হ'ব পাৰে বাৰু মানসীবা হ'ব তুমি এতিয়া একো কৰিব নালাগে মই কৰিম মই মোৰ বছৰৰ পৰা 2-3 মাহৰ এডভান্স খুজি ল'ম দৰমহা তাৰপিছত তোমাক দি দিম অঁ অভাৰ ডিউটি যদিও কৰা নহয় মই 2-3 মাহৰ এডভান্স চেলেৰি খুজি ল'ম তুমি চিন্তা নকৰিবা সেইদিনা প্ৰীতম প্ৰিয়াক লেহেংগা ড্ৰেছবোৰত বহুত ধুনীয়া লাগিছিল চুলিখিনি দীঘল হোৱা হ'লে তাইক কিন্তু আৰু ধুনীয়া লাগিল হয় পিছে এতিয়াও তাইক বেয়া নালাগে তাইক এনেকুৱা ড্ৰেছবোৰতো বহুত ধুনীয়া লাগে পিছে তাই সিদিনাখন পৰিব লওঁতে মই যেতিয়া ধৰিলোঁ তাইকটোতো চায়েই থাকিব মন গৈছিলে ইমান ওচৰৰ পৰা পাইছিলোঁ তাইক পাপা ইমান গভীৰভাৱে কি ভাবি আছা মাই ডিয়াৰ চন নাই পাপা ছোৱালী এজনীৰ কথা ভাবি আছিলোঁ নাম প্ৰীতম প্ৰিয়া পল্লৱী ৱাহ আচৰিত তুমি ছোৱালী এজনীৰ কথা ভাবি আছিলা প্ৰীতম চলিহা ছোৱালী এজনীৰ কথা ভাবি আছে আৰে আচৰিত কি শুনিছোঁ মই তোমাকতো কিমান ছোৱালী দেখুৱাইছোঁ বিয়াৰ বাবে তোমাক বিয়া কৰিবলৈ কাৰণে কিমান ছোৱালী চাই দিছোঁ তুমিতো ইণ্টাৰেষ্ট দেখুওৱা নাছিলা আৰু আজি অফিচত ইমান মগ্ন হয় এজনী ছোৱালীৰ কথা ভাবি আছা কি আচৰিত কোৱাচোন বাৰু কি হ'ল ৱেইট তুমি ছোৱালীজনীৰ নাম কি কৈছা প্ৰীতম প্ৰিয়া পল্লৱী বাহ এজনী ছোৱালীৰ 3টাকৈ নাম প্ৰথম নামটো তোমাৰ নামৰ সৈতে একেই প্ৰীতম বাহ আচৰিত কিন্তু কোৱাচোন বাৰু তাইৰ কথা কি ভাবি আছিলা অঁ পাপা ছোৱালীজনীৰ বিচাৰি দেউতাক নাই দেউতাকক হেৰুৱাব লগাৰ বাবে সদায় নিজৰ পচন্দৰ লগত কম্প্ৰমাইজ কৰি চলে আৰু তাইৰ লগত দেউতাক নাই বাবে নিজকে তাই সময় দিবই নোৱাৰে অইনবোৰ ছোৱালীৰ দৰে নিজৰ সৌন্দৰ্যটোতো লৈ চিন্তা নকৰে অইনবোৰ ছোৱালীৰ দৰে নিজকে ষ্টাইল কৰি কেয়াৰ কৰি সময় দি নাথাকে জানানে পাপা তাই অনবৰতে বিজি হৈ থাকে তাই চোকাও আছে পঢ়াৰ লগতে ঘৰৰ বাবে কিছু টকা ঘটি থাকে আৰু ঘৰৰ মানুহবোৰৰ সুখ দুখৰ প্ৰতি চিন্তা কৰে তাই ঘৰৰ মানুহবোৰৰ কাৰণে নিজৰ পচন্দৰবোৰ তাইৰ নিজৰ এম্বিশ্যনটোৱে ত্যাগ কৰি দিছে অঁ পাপা আৰু তাই দিনত পিজ্জা ডেলিভাৰী কাম কৰিও ঘৰৰ বাবে বজাৰ সমাৰ কৰি আকৌ ৰাতি মানুহক ষ্টেচনৰ পৰা অনা নিয়া মানে পিক আপ কৰে থ'বলৈ যায়
তেনেকুৱা কামবোৰ কৰে। তথাপিও কয় দেউতাক নথকা ছোৱালী কি সংস্কাৰ থাকিব। আমাৰ সমাজৰ কিছুমান মানুহে যে এইবোৰ ক'বলৈ ইমান সহজ হয় নহয়, ইমান ক'বলৈ চান্স পায় মানুহবোৰে, কিন্তু যাৰ লগত ঘটি থাকে সিহে গম পায় ন পাপা। বাহ, বহুত সাহসী ছোৱালী। কিন্তু পঢ়াৰ বাবে কেনেকুৱা টাইম ওলায়? তুমি যে কৈছা পঢ়াটো চোকা আছে বুলি। পাপা কামৰ সময়তে যেতিয়াই ফ্ৰী হয় তাই কিতাপখন মেলি চায়, কৰেচপণ্ডিং পঢ়ি আছে কামৰ বাবে। ইমান সাহসী ছোৱালী আজিৰ দিনত দেখা নাই। আজিকালি ছোৱালী নিজৰ স্কিন কেয়াৰ ষ্টাইলতে বিজি থাকে, মাক বাপেকৰ বাবে সময় নাপায়। আৰু তুমি কোৱা ছোৱালীজনী নিজৰ ঘৰৰ বাবে, পৰিয়ালৰ বাবে ইমানখিনি ভাবে, ইমানখিনি কৰে। সঁচা, আজিৰ যুগত এনেকুৱা ছোৱালী নাই। পাপা, কিন্তু তাই পিজ্জা ডেলিভাৰী কৰি ইমান কষ্ট কৰে, সিমানটো দৰমহাও নাপায়। ঘৰৰ বাবে বহুত কষ্ট কৰে দেই তাই। আমাৰ কোম্পেনীত কাম কৰিলে কেনেকুৱা হ'ব? আমিও কষ্ট কৰা এমপ্লয়ী এটা পাম, আৰু তাইও তাইৰ মতে ভাল দৰমহা পাব। অঁ হয় পাপা, তুমি ঠিকেই কৈছা। কিন্তু তাইক মই ক'লে কেতিয়াও নুশুনিব। তাই এইটো অফিচলৈ নাহিবই। তাই মোৰ কথা নুশুনেই। তাইক যদি মোৰ লগত লগ হওঁ মানে অকল কাজিয়াহে হয়। তোমালোকে মানে কাজিয়াও কৰিছা? বুজিছোঁ। তেনেকেইতো প্ৰেম হৈ যায়। প্ৰথমতে কাজিয়া, তাৰপিছত প্ৰেম, তাৰপিছত তোমালোকে গমেই নাপাবা কেতিয়ানো প্ৰেম হৈ যাব। মই কিবা এটা কৰিব লাগিব। তুমিও যে আৰু পাপা, যাৰে তাইৰ লগত অকল মোক মিলাই নাথাকিবাচোন। মোৰ বিয়াৰ পিছত কেলৈ লাগি আছা? আৰু তাইৰ লগতো কেতিয়াও নহয় ইম্পচিবল। তাই মনৰ পৰাটো বহুত ভাল ছোৱালীয়ে। নাজানো কিন্তু কিয় মোৰ লগত লগ হ'লে অকল কাজিয়া কৰোঁতে থাকে। গতিকে আমাৰ মাজত যে কিবা এটা সম্পৰ্ক হ'ব সেইটো ইম্পচিবল। পিজ্জা আহি পালে। ঠিক আছে, তুমি এইটো ইয়াত থৈ যোৱা আৰু এটা পেক কৰি দিবা, ডাবল চিজৰ পিজ্জা। ঠিক আছে? আৰু শুনাচোন, তোমাৰ কোনোবা ভণ্টি আছে নেকি? নহবা কোনোবা ছোৱালী ফ্ৰেণ্ড? মোক মানে এমপ্লয়ীৰ কাৰণে লাগিছিলে। আমাৰ চলিহা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীত এটা পষ্ট ওলাইছে, তাৰ বাবে লাগিছিলে। মই ইতিমধ্যে ইণ্টাৰভিউৰ কাৰণে এডভাৰটাইজমেণ্ট দি দিম। তথাপিও তোমাক এনেই পাই ক'লোঁ আৰু তোমাৰ কোনোবা ফ্ৰেণ্ড আছে যদি বা তোমাৰ কোনোবা ভণ্টি আছে যদি। আচলতে আমাক ছোৱালী এমপ্লয়ী লাগিছিলে, সেইকাৰণে কৈছোঁ, নহ'লে তোমাকো ক'লোহেঁতেন। ঠিক আছে, তুমি তোমাৰ ফ্ৰেণ্ড কোনোবা আছে যদি জনাই দিবা। ছাৰ, ভাল খবৰে হয়, কিন্তু মোৰ পিছে ভণ্টি নাই নহয়। অৱশ্যে ইয়াত মোৰ ফ্ৰেণ্ড এজনী আছে, প্ৰীতম। আমি একেই ষ্টাফে হয়। তাইক মই ক'ব পাৰোঁ। ছাৰ, তাই আপোনাৰ পিছফালে আছে। প্ৰীতমে মোক নেদেখিলেই হয়, পাপাই যেনে তেনে তাইক কনভিন্স কৰালে হয় আৰু। হাই প্ৰীতম, এইফালে আহাচোন, তোমাক ছাৰে কিবা এটা কথা ক'ব। ছাৰ কওকচোন বাৰু, কি কথা আছিলে? মই অলপ আগত থকা ল'ৰাজনৰ লগত কথা পাতিছিলোঁ। মানে আমাৰ অফিচত মানে চলিহা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীত এজনী ফিমেল এমপ্লয়ী লাগিছিলে, আৰু সেইবাবে কথা পাতি আছিলোঁ। তুমি যদি ইচ্ছা কৰা আমাৰ অফিচত কাম কৰিব পাৰা, এটা ভাল দৰমহাৰে। ছাৰ, মইতো কিন্তু ইয়াত জব কৰিয়ে আছোঁ। হয়তো তুমি ইয়াতে জব কৰিয়ে আছা, তথাপিও মই তোমাক এইটো অপৰচুনিটি দিছোঁ। মানে মই ইয়াত পিজ্জা সদায় খাবলৈ আহোঁ, তোমাক দেখা নাছিলোঁ। আজি তোমাক দেখি লগ পাই ভাল লাগিলে, আৰু মই ইয়াৰ পিজ্জা খাই সদায় ভাল পাওঁ। সেইকাৰণে ভাবিলোঁ এই চিনাকি যদি হয়, ইয়াতে যদি কোনোবা ফিমেল আছে, তেতিয়াহ'লে আমাৰ অফিচত কৰিব পাৰে বুলি এটা প্ৰস্তাৱ এটা দি চাওঁ বুলি ভাবিলোঁ। আৰু যদিহে তুমি ইণ্টাৰেষ্ট পোৱা তেতিয়া কৰিব পাৰা। ইয়াত তুমি যিমান দৰমহা পোৱা তাতকৈ বেছিয়ে পাবা। যদি তোমাৰ মন যায় তেতিয়াহ'লে তুমি কৰিব পাৰা আমাৰ অফিচত। পাপাই কনফিউজ হৈ গৈছে, কি কওঁ কি নকওঁ। ইমান উল্টা পুল্টাকৈ কথা কৈছে, তাই সন্দেহে কৰিবচোন। আইতাই মই পিজ্জা ডেলিভাৰী কৰাটো ভাল নাপায়, আৰু মাৰ ধাৰবিলাকো দিব লাগে। আৰু মই পিজ্জা ডেলিভাৰী জবটোত ইমান এটাও নাপাওঁ। অৱশ্যে তেওঁ দিয়া অপৰচুনিটিটো ইমান বেয়াও নহয়। ভাল কোম্পানী এটাৰ লগত ভাল চাকৰি এটা কৰিলে আইতাও ভাল পাব, মাও ভাল পাব, আৰু লগতে মোৰ ঘৰৰ খৰচটো ধুনীয়াকৈ হৈ যাব। মই ঘৰখন ধুনীয়াকৈ চলাব পাৰিম। হ'ব। তুমি কিবা ভাবিছা নেকি? মই একো জোৰ কৰা নাই, তোমাৰ ইচ্ছা। তুমি যদি কৰিব বিচৰা কৰিব পাৰা। হয় ছাৰ, আপোনালোকৰ লগত এটা ডাঙৰ কোম্পানীত মই জব কৰিব পালে বেয়া নহয়। ঠিক আছে, হ'ব। মই ইণ্টাৰভিউ দিবলৈ কেতিয়া আহিব লাগিব? তোমাৰ যদি একো প্ৰব্লেম নাই আমাৰ লগত
আমাৰ কোম্পানীটোত কাম কৰিবলৈ তেতিয়াহ'লে আমাৰো একো অসুবিধা নাই মাত্ৰ মন দি কামখিনি কৰি গ'লে হয় তেতিয়া আৰু আমি বেলেগকৈ ইণ্টাৰভিউ লৈ পেলাই আমিও ইমান হেডেক লৈ নাথাকোঁ আৰু মাথা মাৰি নাথাকোঁ আৰু বুজিছা নহয় ইণ্টাৰভিউ লোৱাটো বহুত হেডেক তোমাৰ যদি এইটো কামত ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে হৈ যাব আৰু ইণ্টাৰভিউ নলওঁ আৰু তুমি কালিৰ পৰা আহিব পাৰা মৰ্ণিং 10টা বজাত ঠিক আছে ছাৰ মই 10টা বজাত পোৱাকৈ আহি যাম য়েছ পাপাই কিবা কিবি কৰি আমাৰ অফিচত তাইক জবটো দি দিলে কালিৰ পৰা তাই আমাৰ অফিচত কাম কৰিব আহিব তাৰপিছত তাই মোৰ লগত কেনেকৈ লাগে চাম নহয় টেষ্টি আছিলে পিজ্জাটো খাই ভাল লাগিলে আৰু এতিয়া মই কৈ থাকোঁ তুমি কালি সময়ত আহি যাবা লাহেকৈ ইয়াৰ পৰা উঠি দিয়াই ভাল হ'ব আৰু আইতাৰ পৰা কথা শুনিব লগা নহয় জানো পিজ্জা ডেলিভাৰী বয় পিজ্জা ডেলিভাৰী গাৰ্ল এইবোৰ আবল ডাবল বকি থাকে কালিৰ পৰা মই নতুন এটা অফিচত জব কৰিম আৰু অলপ বেছি দৰমহা পাম ঘৰৰ সকলো প্ৰব্লেমবোৰ ছল্ভ হ'ব য়েছ হাই ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে লাগি থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আহিবলৈ নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায় আৰু ইয়াৰ পিছৰ খণ্ডটো সোনকালে দিম চাবলৈ নাপাহৰিব আৰু আপোনালোকে যেনেকৈ মোক আশীৰ্বাদ আৰু মৰম দি গৈছে তেনেকৈ সদায় দি যাব আৰু সদায় মোক ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাই দিব আজিলৈ আহিছোঁ তেতিয়াহ'লে আকৌ লগ পাম বাই বাই লাভ ইউ